ওজন কমিলে নাখাই নবৈ ঘৰত হেনো পেট পেলালে মাংস খাব নোৱাৰি মিঠাই খাব নোৱাৰি কিয় খাব নোৱাৰি জানে এজান মণিমুখ চুগাৰে পালে এজান মণিমুখ প্ৰেছাৰে পালে এজান মণিমুখ থাইৰয়ড ইউৰিক এচিড ধৰে গতিকে আমি ব্যায়াম কৰিবই লাগিব নহ'লে যিটো হাৰত এয়া বাঢ়িছে আগতে আলহী আহিলে সুধিব লাগে ঐ আজি কি খাবি ক হাঁহ মাৰো নে পাৰ মাৰো এতিয়া আলহীয়ে ভাত খাওঁ বুলি ফোন কৰকচোন লগে লগে সুধিব লাগে কচোন তই কি নেখাওঁ হয়নে বোলে মই আলু নাখাওঁ মিঠা নাখাওঁ আমুক নাখাওঁ ভুচুক কি হৈছে এতিয়া সৰু সৰু ল'ৰা ছোৱালী দুটা যদি লগ পায় সিহঁতে ক'ব ব'ল আমি আমুকৰ ঘৰত খেলোঁ ব'ল আম পাৰোঁ ব'ল তামুক কৰোঁ ব'ল সিহঁত যেতিয়া ডেকা হ'ব দুইটাই কথা পাতিব এই আমুকৰ ঘৰত ছোৱালীজনী সেই দুজন গৈ যেতিয়া এটা সময়ত বয়োজ্যেষ্ঠ হ'ব দুইজন লগ পালে কথা পাতিব তই চুগাৰৰ ঔষধ খাই আছ হয়নে নহয় গতিকে যিমান পাৰি যি হ'ব লগা আছেতো হ'বই অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল যে হে প্ৰভু হে বন্ধু তুমি এনেকুৱা এটা বাক্য মোৰ বেৰত লিখি দিয়া যিটো বাক্য মোৰ সুখত চালে মোৰ দুখ লাগে যিটো বাক্য মোৰ দুখত চালে মোৰ সুখ লাগে শ্ৰীকৃষ্ণই যেতিয়া লিখি দিছিল জীৱন খন্তেকীয়া সেইটো মনত ৰাখিলে আমি কেতিয়াবা উৎসাহ পাওঁ কেতিয়াবা নিৰাশ হওঁ কেতিয়াবা দুখ লাগে সুখৰ সময়ত কেতিয়াবা দুখৰ সময়ত সেইটো আকৌ উৎসাহ দিয়ে গতিকে ভালকৈ থাকিব লাগে ফূৰ্তিকৈ থাকিব লাগে জীয়াই থাকিব লাগে হয়নে নহয় যিবোৰ বেয়া বুলি জানো এইবিলাক ৰিস্ক ল'বই নালাগে আগবাঢ়ো আকৌ এই ৰ'বা ল'ৰাই কয়নে নকয় বাৰু লাভ ইউ টু বুলি কৈছোঁ আৰু যিমানে মই ল'ৰা পাৰি আৰু ইয়াৰ পৰাও পাতিলেতো দুজনী হয় নি চিৰিয়েলত মণি ঘৰত এজন কিমান সুন্দৰ অভিজ্ঞতা কিমান সুন্দৰকৈ দুখন সংসাৰ চলাই আছে সেইকাৰণে চিৰিয়েলখনত মই মণি কেনেকৈ চুমাত খাব নোৱাৰোঁ এনে মৰমতটো সঁচা অৰ্থত চুমা এটা খাব পাৰি সেইটোতো একো অশালীন নহয় মৰমতহে খায় কিন্তু তাই বিয়া হ'ল নাও বৈশাখ সেইটো ভিতৰত সোমাবলৈ দিব মই চুমা খালে চিৰিয়েলত বাৰু মই তাইটো বাৰু বাদেই দিলোঁ মোক সোমাবলৈ দিবনে সেইকাৰণে চুমাটো এনেকৈ বলটো থ্ৰ' কৰি দিওঁ সংসাৰো চলি আছে ইখনো চলি আছে সিখনো চলি আছে কেনে বোলে তুলসী গ'লে মৃগটো চৰে বোলে ধনী ল'লে ঘৰত জিলতে চৰে আপুনি যে ধুনীয়াকৈ ইয়াত লিংকা মাৰিছে মানুহে হাঁহি আছে তাৰ বাহিৰৰ লগত খোৱা বোৱা কথাটো পাতি পাতিছে মই কৈছোঁ আজিয়ে কৈছোঁ যে এইকেইদিন আমি শ্ব' কৰি আছোঁতো বিশেষ একো নালাগে প্লেন খাম বুলি কৈছে গতিকে কষ্ট হয় মই প্লেন নাখাম খাম তই কি খাম মই পাৰিলে হেলিকপ্টাৰখন খাম এই যে এইটো মানে মোৰ জীৱনৰ যেতিয়া এক্টিং কৰিবলৈ আৰম্ভ কৰিছোঁ এইটো মোৰ জীৱনৰ প্ৰথম সৃষ্টি আছিল মানে দিলে বেছি লাগে মোক তেতিয়া কোনোবাই দিলেমেন বুলি মাতে আৰু সেইটোকে আমি মুনি বৰুৱা ছাৰ চিনেমা এই স্ক্ৰিপ্টত কোঁৱৰখনত সেই দিলেমেনটো কৰিছিলোঁ সেইটো এবাৰ কৈ শুনাই দিওঁ হেল্ল' এইটো নিজেই ঠিক আছোঁ দেই হেল্ল' পৰমশ্ৰদ্ধাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মঞ্চ সফল সামাজিক নাটক যিখন নাটকে দুটা দৰ্শনীৰে আহিলে দৰ্শকৰ অভূতপূৰ্ব সাফল্য লাভ কৰিছে নাটক মা মোৰ দেউতাটো মা মোৰ দেউতাটো প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 200 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী টিকট বিক্ৰী হ'লে নেকি গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ চাপৰিটো কিন্তু বজালে বহুত ভাল দেই ভাল মানে আমাৰ কাৰণে ভাল নহয় আপোনালোকৰ কাৰণেহে ভাল
গুৰুজনাই সেইকাৰণে নাম উলিয়াইছিল তেনেকৈ চাপৰি বজালে বোলে মানে ৰক্ত সঞ্চালন ভাল হয় সতেজ হয় হাৰ্টৰ কাৰণে ভাল সেইকাৰণে আমি ভাল পাওঁ বেয়া পাওঁ বজাই থাকিলে শংকৰ তেখেতে বাট কাটি থৈ গ'ল কাৰণে আমিবোৰ তাৰ ধূলিকণা হৈ ৰ'লোঁ চব নগাঁও হয়নে শুনিবলৈ এনেকুৱা অনুষ্ঠানত অলপ হয়নে বুজা আহি যায় কিন্তু এই ভাগো ৰাখিব লাগে সতেজ কৰি ৰাখে ভিতৰি এভাগে ৰাখিব বাহিৰে চেল্ফি হয়নে নহয় এই প্ৰথমে প্ৰণাম ব্ৰহ্ম এই ৰূপী সনাতন কমলত ব্রহ্মা ভোলা কমলত ব্রহ্মা ভোলা জাত এই তুমকে পরিধান তুমকে পরিধান গোটেইখিনি ভক্তি ৰসৰ মানুহ খালি ভুলতে কাৰোবাৰ হয়তো কিবা মুখত লাগি আছে এনেকৈ দিলে সেইটো গা থাকিলে মই ভাবিলোঁ বেয়া পালোঁ আচলতে চব ভক্তি ৰসৰ মানুহ যিটো মানে ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ সঁচাকৈ ভাল লাগিল আমাৰ ফালৰ পৰাহে চাপৰি দেই এতিয়া মই এটা মাত দিছোঁ তোৰ কামত অলপ ক'ব হা এটা যাব হা আমার যদি কেঁচা মনিব কেঁচা এটা হয়ে কেঁচা জন্মই নয় না কেঁচা লাভ করিলে এতিয়া যদি মানে কেঁচা মনিব কেঁচা এটা হয়েছে কেঁচা কেঁচাতে কেনেকৈ কেনেকৈ বোলে গম পাইছে মানে
কেঁচাতে আঁতৰত কাটিলে আপোনালোকে চুৰিলে গম পাইছোঁ এইটো কি কেঁচা কেঁচা মই দেখাই দিওঁ এইটো বেলেগৰ কেঁচা কাষৰ কেঁচাটোহে কান্দিছে এতিয়াহে কেঁচা কেঁচা কান্দিছে শুনিবচোন তেনেকৈ এনেকৈ দেখা দিছে এটা কথা দেই এইটো মৰম লাগে মুখখন চুলিবিলাক মেগি মেগি কিবা খালি হেৰি ক'লা মেগিটো আৰু মৰম নালাগিল মুখখন চোৱাচোন ধুনীয়াকৈ মুখখনলৈ চবে দুৰ্গা পূজা মহিষাসুৰটো যেন নালাগে হয়নে আচ্ছা এবাৰ চাম চবে হাত দাঙিব মোহনক কোনে কোনে ভাল পায় কলম কলম কপিলি ফিল্ড বনাইছ